নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে সুপ্ৰভাত জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়াহে কুকুৰাই দেখিলে ডাক দিলে বাৰু যেই নহওক বহুত দিনৰ পিছত আকৌ আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছোঁ। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আপোনালোকক আকৌ মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাই নহয়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দৰে আজিও কৈ আছোঁ, প্লিজ মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু আজি ভাবিছোঁ বহুত দিনৰ পিছত ভিডিঅ' এটা বনাওঁ, কিন্তু আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ পাই আছে, যিসকলে চাই আছে মোৰ ভিডিঅ'বোৰ তেওঁলোকে পাই আছে যে মই বহুত দিন ইউটিউবত এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ গতিকে দীঘল ভিডিঅ' বাৰু বাকী যে নহওক লং ছুটি ভিডিঅ'বোৰত যিদৰে মৰম দিছে, যিদৰে সঁহাৰি জনাইছে মোক, ঠিক তেনেদৰে মোৰ লং ভিডিঅ'বোৰ আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। আৰু আজি আকৌ এতিয়া বৰ্তমান মই সেই শ্বৰ্টছ ভিডিঅ' এটাকে বনাই আছিলোঁ। ভাবিলোঁ আজি লং ভিডিঅ' এটাকে বনাওঁ। শ্বৰ্টছটো দিছোঁ বাৰু, আপোনালোকে সকলোৱে মৰম দিব, শ্বৰ্টছো মৰম দিব, লঙো মৰম দিব, সকলোকে মৰম দিব, সকলোকেইটি ভিডিঅ'কে মোৰ মৰম দিব আৰু আদৰি ল'ব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ। কি কৰোঁ আজি দিনটো মই ঘৰত আপোনালোকক তাকে দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। বহুত দেৰি পিছত ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। ঘৰৰ কাম কৰি মেলি অকণমান আজৰি হৈ ওলাই আহিছিলোঁ এই খুৰী এগৰাকী ঘৰলৈ। সিও আহিলে মোৰ লগত, তাৰপিছত গেটৰ মুখৰ পৰা খুৰীহঁতৰ ঘৰত নোসোমায়গৈ। এইটো পোৱালি দেখিছে, খটাসুৰ, এই খটাসুৰ এইপিনে চোৱা। সকলোকে শুভ আবেলি জনাইছোঁ। বহুত দেৰিৰ পিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিয়নো এতিয়া মানে দিনটো কি কৰিলোঁ দেখুৱাবলৈ পাহৰিয়ে থাকিলোঁ। মই কেনেকৈ ব্লগাৰ হ'ম মই তাকে ভাবিছোঁ বাৰু যে নহওক এতিয়া আমি দুইজনী আহিছোঁ ইউটিউব চেনেলত। বহুত দিনৰ পিছত লং ভিডিঅ'ত মোৰ ভতিজাজনীক দেখিছে হপাই দেই আপোনালোকে। এতিয়া আমি আহি আছোঁ গৰু নিবলৈ। এইডাল দেখিছোঁনে, টাকোনডাল লৈ আহিছোঁ গৰু নিবলৈ বুলি। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোকে শুভ সন্ধ্যা জনাইছোঁ আৰু আজি যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আমি দুজনী আহিছোঁ গৰু নিবলৈ বুলি। ঘৰত যিহেতু মাহঁত নাই, সেইটো কাৰণে গৰু নিয়াৰ দায়িত্ব মোৰ। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ মই গৰু নিবলৈ বুলি গৈছোঁ। এইখন হৈ গ'ল শান্তিপুৰ কন্যা বিদ্যালয়, যিখন এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে। আৰু এইফালে একদম গৰু খুটি একদম পূৰা মই সাঁতুৰিয়ে মাৰি আছোঁগৈ। আৰু বাৰু যেই নহওক আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বোৰ মৰম দিব, আকৌ এবাৰ কৈছোঁ, আৰু প্লিজ মৰম দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া গৰুজনী নি লওঁ দেই, সকলোৱে মৰম দিব। এইফালে মানুহৰ লগত কথা পাতি থাকোঁতে আমাৰ মহাৰাণীয়ে গৰু গৈ ক'বালৈকে আৰু আহি আছোঁ আমি এতিয়া বচন ৰাম ৰাম। আগফালে চা গাড়ী চাড়ী আহিবলৈ ভাঙি নিব তোমাকে ভাঙি নিব আগফালে চা। কি যে মানে এৰালো নি আছোঁ, গৰুও নি আছোঁ আজি। এতিয়া আমি দুজনী এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। আৰু কাৰণ এতিয়া গৰুজনী আহিলে যিহেতু ঘৰলৈ, আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই কাম ধেনু, বাই কৈ খুৰী।